এটি যাত্ৰা এখন সেউজীয়া পথাৰ সকলো ফালে কেৱল সেউজীয়া যেন এক সেউজ বিপ্লৱ তাৰ মাজে মাজে ফেষ্টুন কি আছে ফেষ্টুনবোৰত জানিবলৈ চাওক এই বিশেষ প্ৰতিবেদন উপস্থিত আছোঁ মৰিগাঁও জিলাৰ ভোৰাগাঁও ৰাজহ চক্ৰৰ জামুগুৰি পথাৰৰ এখন কি আছে মাকৈ খেতিৰ মাজতো তেওঁলোকে কা আমি নামানো বুলি তেওঁলোকে ইয়াত যি ফেষ্টুন এই ফেষ্টুনবিলাক আঁৰি দিছে আৰু ইয়াৰ মাজেদি তেওঁলোকে কিয় তেওঁলোকে এনেকৈ আঁৰিছে আৰু এটা আন্দোলন এটা প্ৰতিবাদটো এই পথাৰৰ মাজলৈ লৈ আনিছে এই ক্ষেত্ৰত মোৰ সৈতে উপস্থিত আছে বিষ্ণু ডেকা DY365 সাংবাদিক উপস্থিত আছে উৎপল বৰদলৈ তেওঁ নিজে এজন কৃষক মই প্ৰথমতে বিষ্ণু ডেকাৰ পৰা জানিব বিচাৰিম এই ক্ষেত্ৰত আপুনি কি ক'ব বৰ্তমান সময়ত অসমত বিভিন্ন ধৰণৰ আন্দোলন হৈ আছে আৰু ইয়াত বেলেগ ধৰণৰ এটা আন্দোলন তেওঁলোকে গঢ়ি তুলিছে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাৰ মতামত কি দিব হয় এইটো এটা খুব আমি ভাল দৃশ্য এটা দেখা পালোঁ আৰু এইটো খুব এটা ভাল লক্ষণ অকল আমাৰ অসমীয়া জাতিটোৱে অসমীয়া যুৱক যুৱতীসকলে বা বিভিন্ন দল সংগঠনে বৰ্তমান সময়ত যি ৰাজপথত কেৱল আন্দোলনৰ নামত আন্দোলন কৰি আছে তেনেদৰে আন্দোলন কৰি থাকিলে নহ'ব আমি হাতে কামে আন্দোলন কৰিব লাগিব আজি আমি এই যুৱককেইজনৰ পৰা আমি দেখিছোঁ হয় তেওঁলোক অসমীয়া যুৱক হৈও শিক্ষিত যুৱক হৈও তেওঁলোকে কৰ্মৰ প্ৰতি লাজ কৰা নাই তেওঁলোকে কামেই হয় কৰ্মই হয় গতিকে তেওঁলোকে লাজ নকৰি তেওঁলোকে নিজৰ হাতে কামে লাগিছে এতিয়া চাওক আপোনালোকে দেখিছে যে ইয়াত শ বিঘা মাটিত তেওঁলোকে মাকৈ খেতি কৰিছে তেওঁলোক হ'ব পাৰে উচ্চ শিক্ষিত হ'ব পাৰে কিন্তু নিজক জীয়াই ৰাখিবৰ কাৰণে নিজে স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে কৃষি কৰ্মত নিয়োজিত হৈছে গতিকে আমাৰ একাংশই এতিয়া কেৱল আন্দোলনৰ নামত আন্দোলন কৰি আছে কিন্তু সকলো কৃষি কৰ্ম বা সকলো হাট বজাৰ বাদ দি গতিকে মই অনুৰোধ জনাইছোঁ আৰু আদৰ্শ হওক এই উৎপল বৰদলৈ বা ঠিক তেনেদৰে তেওঁ এজন আদৰ্শ আহে গতিকে ঠিক তেনেদৰে আমাৰ সকলোৱে আমি আন্দোলন কৰিব লাগে আজি তেওঁলোকে কৃষি কৰ্ম খেতি পথাৰৰ মাজেও তেওঁলোকে আন্দোলন কৰিছে যে কা আমি নামানো যিখন জাতিধ্বংসী আইন এই আইনখনক কেৱল ৰাজপথত চিঞৰি থাকিলে নহ'ব আমি হাতে কামে লাগি তাক এই আন্দোলনটো আমি পথাৰলৈ লৈ যাব এই আন্দোলনটো আমি তাঁতৰ শাললৈ লৈ যাব লাগিব প্ৰতিজন অসমীয়াৰ মাজলৈ লৈ যাব অসমীয়াৰ মাজলৈ যাব এতিয়া তেওঁলোকে এতিয়া কৰিছে চাওক আজি খেতি পথাৰৰ মাজত তেওঁলোকে কৃষি কৰ্মৰ মাজে তেওঁলোকে আন্দোলন কৰিছে ঠিক তেনেদৰে নৈ বিল খাল জান জুৰি সকলো পাহাৰ পৰ্বত সকলোতে আমি নিজৰ কৰ্মৰ মাজে এই প্ৰতিবাদ কৰিব লাগিব অসমত এনেকুৱা কিছুমান মানুহ আছে যিসকলে নেকি কা কি নাজানে হয় তেওঁলোকে খেতি পথাৰ কৰে কা কি বুলি ক'লে তেওঁলোকে একো নাজানে আমি বিভিন্ন হেৰিত দেখিছোঁ আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ বিভিন্ন ভাইৰেল হোৱা ভিডিঅ' দেখিছোঁ কা মানে কাগজ ইত্যাদি ধৰণৰ কথা কোৱা বিভিন্ন গতিকে এনে ক্ষেত্ৰত এই যুৱকসকল নিশ্চিতভাৱে আমাৰ কাৰণে এক আদৰ্শ নিশ্চয় এতিয়া আমাৰ লগতে আছে উৎপল বৰদলৈ এওঁ 25 বিঘা মাটি খেতি কৰিছে আমি এওঁৰ পৰা জানিব বিচাৰিম তেওঁ কি আহ্বান জনাব এই পথাৰৰ পৰা আজি কি আহ্বান জনাব পথাৰৰ পৰা এটাই আহ্বান জনাইছোঁ কা আমি একেবাৰে মানে সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ কা নামানো আৰু সকলো শিক্ষিত যিসকল ল'ৰা ছোৱালী আছে যিসকলে ভাবে চাকৰি আশাত যিসকলে ঘূৰি ফুৰিছে তেওঁলোকক মই এটা কথা অনুৰোধ জনাওঁ আমাৰ দৰে খেতি কৰক খেতি কৰি অসমীয়া আমাৰ যিটো খিলঞ্জীয়া অস্তিত্ব ৰাখিবলৈ চেষ্টা কৰক আৰু খেতিৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বিতা হ'ব পাৰিব খুব সুন্দৰভাৱে পথাৰ আৰু বজাৰ দুয়োটাই অসমীয়া হাতত থাকিব লাগিব মই বাৰে বাৰে কৈ আছোঁ পথাৰ আৰু বজাৰ এই দুয়োটা যদি অসমীয়া হাতত থাকে কোনো তৃতীয় শক্তি পৃথিৱীত তৃতীয় কোনো শক্তিয়ে আমাক একো কৰিব নোৱাৰে মই এই অসমৰ সকলো ৰাইজক অনুৰোধ জনাইছোঁ আমি খেতিৰ জৰিয়তে প্ৰতিবাদ কৰিব হাতে কামে কৰিব লাগিব বজাৰ আৰু আমাৰ যি বাণিজ্য সকলো আমি হাতে আনিব লাগিব কাৰণ অসমত তেনেকুৱা কোনো উদ্যোগ নাই যে উদ্যোগত কাম কৰিবলৈ কোনোবা বিদেশী মানুহ আহে অসমত আহে মানুহ কৰিবলৈ খেতি কাম বিচাৰি আহে বিভিন্ন ধৰণৰ কাম বিচাৰি যদি পথাৰখনেই আমি নিদিওঁ আমাৰ যদি কাম বনাই যদি আমি নিদিওঁ তেনেহ'লে আমাৰ ওচৰত বিদেশী ক'ৰ পৰা আহিব আৰু আহিলেও তেওঁলোকে ইয়াত কেনেকৈ থাকিব আমি কাৰ বিৰুদ্ধে আন্দোলন কৰি যাব লাগিব আৰু এই গোটেই বস্তুখিনি আমি লৈ আহিব লাগিব নিশ্চিতভাৱে আমাৰ এই শেষত DY365 সাংবাদিক বিষ্ণু ডেকা আৰু উৎপল বৰদলৈৰ সৈতে আমি বিদায় মাগিছোঁ আকৌ লগ পাম এটা বেলেগ